हेलो बंधुসকল স্বাগতম জনাইছো এটা ভিডিওলে বৰ্তমান মই আছো সিংলত ঠাই চক মানে যোৱাবাৰ আছিল যোৱাবাৰ এবাৰ আহিছিলো বাৰু ভিডিও বনাইছিলো দিয়া আছে ইউটিউবত তথাপিও আজি এবাৰ আহিলো লগৰজনৰ লগ ধৰিলে যাও বল বুলি গতিকে আহি দিলো লগৰজনৰ লগত আগৰ ভিডিওত অহা দেখাইছিলো সেই কাৰণে অহা নেদেখালো ডাইৰেক্ট ইয়াৰ পৰা আৰম্ভ কৰি দিছো নাজাৰা চক ওৱাও যোৱাবাৰ আহোতে এইখিনি বনোৱাই নাছিলে ইয়াত মানে প্ৰায়ভাগ মানুহে ফুৰিব আহে সেই কাৰণে বনাইছে চাগে মোৰ মতে আৰু নাজাৰা দেখো ওৱাও আৰু অহা টাইমত ৰাস্তা ইমান ভাল পাইছো নহয় যোৱাবাৰ ইমান ভাল নাছিলে এতিয়া বনালেগে আৰু ইয়াৰ পানীখিনি বহুত ঠাণ্ডা ওৱাও এই ইমান ঠাণ্ডা নহয় এইটো ইমান ঠাণ্ডা নহয় 1 2 3 ये देखो उसोपा देखाই দিছো ভালকে ও বাইক আনিছে দেখুন কেনেকৈ আনিব পাইলে বাৰু এই বেলেগ ৰাস্তা পৰা আহিছে চাগে বেলেগ ৰাস্তা ক'ত আছে হেইতে বেলেগ ৰাস্তা নাই যোৱাবাৰ ইমান পানী নাই এবাৰ ইমান পানী নাই মানে পানী থকা সিজনতে মই আহিব লাগে নে বাৰু এইকেইদিন বৰষুণ দি আছিল না সেই কাৰণে মই ভাবিছিলো পানী আছে বুলি কিন্তু ইমান নাই যিমান থাকিব বুলি ভাবিছিলো ইয়াতে এতিয়া যদি পাৰো গা ধুম তই গা ধুবি নে ভালকে ধুম কাপোৰ লৈ আনিছে বুলি আছে ইয়াত আছে এইয়া মই ভাবিছিলো ইয়াত পইচা আনিছে বুলি কিন্তু সৰুতে কাপোৰ লৈ আনিছে ন মানুহে পইচা নিবৰ কাৰণে বেগ কিনে হি আকৌ কাপোৰ নিবৰ কাৰণে সৰু বেগ নাই আকৌ এইপিনে পাহাৰ ইটো পাৰে পুৰা পাহাৰ আৰু এইটো নিজৰা গৰমো লাগিছে গতিকে গাই ধুব লাগিব মানে ঘৰৰ পৰা আহোতে ধুইছিলো তথাপিও ইয়াত ধোৱা মজাটো অলপ বেলেগ হ'ব না সেইকাৰণে ড্ৰেছ চেঞ্জ কৰি লম মানে কি আৰু এইটো খুলিম হৈ যাব এই স্পৰ্টিংটো পিন্ধিয়ে ধুম এই ৰেডি নে গা ধুব মই ৰেডি কিন্তু লাহে লাহে যাবি দেই ঐ পিছলে যাবি ৰ লাহে লাহে কেনেকুৱা লাগিছে ঠাইটো সাঁতুৰিছে আমাৰ দৰাই ৰাস্তা ধোৱা হৈ গল নেকি ইমান সোনকালে ইয়াৰ পৰা এটা ঠাই যাব পাৰি কিন্তু নেযাওঁ আৰু বৰষুণটো দিছে মানে তিতিলো আমি বহুত পলাব লাগিব আমি কৈনে বাইকখন আনিলো ঠিকেই হ'ল নহ'লে এনেকুৱা অৱস্থা হ'লহেঁতেন আমাৰো